নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ নিউজ HM অসমীয়া ইউটিউব চেনেলটিলৈ। ইয়াত মই বাছি কেইটামান দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকলৈ আগবঢ়াওঁ। যদি ভিডিঅ'টি ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিবচোন এনেকুৱা গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাই থাকিবলৈ। আহক জানো আজিৰ দিনটোৰ কেইটামান খুব গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে। আজিলৈকে বিশেষকৈ 18 এপ্ৰিল 2:30 বজালৈকে বৰ্তমান যি সমীক্ষা অনুসৰি ভাৰতবৰ্ষৰ বিশ্বৰ ভিতৰত গোটেই বিশ্বব্ৰহ্মাণ্ডতে ইমান বেছি কৰোনা আক্ৰান্ত ৰোগীৰ পজিটিভ পোৱা গৈছে, ভাবিলেই কিবা যেন গা নোম শিয়ৰি উঠে। ইমান মানুহৰ মৃত্যু হৈছে, সঁচাকৈ কি হৈছে বাৰু দেশখনত ভাবিলে যেন কিবা কি হৈছে একো যেন উৱাদি নোপোৱা নিচিনা এটা অৱস্থা হৈ পৰিছে বৰ্তমান গোটেই বিশ্বব্ৰহ্মাণ্ডতে। জানেনে 22 লাখৰো অধিক 22,59,352 জন লোকৰ বৰ্তমানলৈকে পজিটিভ পোৱা গৈছে। আৰু গোটেই পৃথিৱীতে মৃত্যু কিমান হৈছে গম পায়? 15,04,401 সৰু সুৰা নহয়। আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে আমেৰিকাত, য'ত নেকি 37,175 জন লোক ইতিমধ্যে মৃত্যু হৈছে এই 2:30 তাৰপিছত বা কিমান হৈছে তাৰ সমীক্ষাটো পোৱাই নাই। আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে আমেৰিকাতেই, য'ত নেকি 7,10,272 জন বৰ্তমান আক্ৰান্ত হৈয়ে আছে। গতিকে কি হৈছে সেই দেশখনৰ কথা ভাবকচোন, যিখন দেশে লকডাউনৰ বিষয়ত ইমান গুৰুত্ব দিয়া নাছিল। চৰকাৰে কওঁতেও জনতাই গুৰুত্ব দিয়া নাছিল, যিহেতু তাত স্বাধীন চিতীয়া মনৰ যেন নাগৰিকসকল তেনেকুৱা নিচিনা। কিন্তু ফলত কি হ'ল, দেশৰ এনেকুৱা অৱস্থা। বাকী দেশসমূহৰ কথাও জানকচোন, বাকী দেশসমূহত বৰ্তমান কেনেকুৱা পৰিস্থিতি হৈ আছে। তাৰ ভিতৰতে স্পেইনত মৃত্যু হৈছে 20,000, ফ্ৰান্সত মৃত্যু হৈছে 18,000, চীনত 4,000 ওপৰ, ইৰাণতো 4,000 ওপৰ, ইংলেণ্ডত 14,000 ওপৰ, বাংলাদেশত 84 জন, পাকিস্তানতো 143 জন, নেপালত নাই, ৰাছিয়াত 113 জন, গ্ৰীচত 108 জন, জাপানত 190 জন, ভাৰতত 494 জন। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 14,674 জনলৈ বৃদ্ধি পাইছে। ভাৰতত কৰোনা ভাইৰাছৰ আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যা হৈছে 488 জন, কম নহয়। ভাৰতত বিভিন্ন ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে, অসমত হৈছেগৈ 34 জন, মহাৰাষ্ট্ৰত 3,320 জন, তামিলনাডুত 1,323 জন, দিল্লীত 1,707 জন, তেলেংগানাত 764 জন, ৰাজস্থানত 1,270 জন, উত্তৰ প্ৰদেশত 499 জন, কেৰালাত 395 জন, অন্ধ্ৰ প্ৰদেশত 603 জন, মধ্যপ্ৰদেশত 1,355 জন, গুজৰাটত 1,272 জন, কৰ্ণাটকত 359 জন, আৰু হাৰিয়ানাত হৈছে 223 জন, জম্মু কাশ্মীৰত 328 জন, পঞ্জাৱত 211 জন, পশ্চিমবংগত 287 জন, বিহাৰত 58 জন, উত্তৰাখণ্ডত 40 জন, চণ্ডীগড়ত 21 জন, লাডাখত হৈছে 18 জন, আন্দামান আৰু নিকোবৰত হৈছে 12 জন, চণ্ডীগড়ত হৈছে 36 জন, গোৱাত 7 জন, ঝাৰখণ্ডত 32 জন, ত্ৰিপুৰাত 2 জন, মণিপুৰত 2 জন, অৰুণাচলত 1 জন। গতিকে দেখিছে মিজোৰামতো 1 জন হৈ আছে, নাগালেণ্ডতো 1 জন বৰ্তমান, মেঘালয়তো 11 জন। গতিকে কিমান বেছি পৰিমাণে প্ৰতিখন দেশতে যেন সামৰি লৈছে এই কৰোনা ভাইৰাছে। কম বেছি পৰিমাণে সকলোৰে এই কৰোনা ভাইৰাছৰ আতংক দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ঢিঙৰ যি বিধায়ক আমিনুল ইছলামৰ, যি তেওঁক জেললৈ নিছিল বা আইনী ব্যৱস্থাৰে তেওঁক কৰায়ত্ব কৰা হৈছিল, তেওঁৰ জামিন নাকচ কৰা হৈছে। জিম্মাত বিচাৰিছে আদালতে। জানক সবিশেষ। ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ জামিন নাকচ। নগাঁও ছেছন আদালতত জামিন নাকচ কৰা হৈছে। CIDয়ে জিম্মাত বিচাৰিব পাৰে বিধায়কগৰাকীক। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে CIDয়ে। আমিনুল ইছলামক জিম্মাত বিচাৰি আদালতত আবেদন CIDৰ।
সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ বিধায়কগৰাকীয়ে। তাৰ পিছতে তেওঁক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। 887 ধাৰা /20 নম্বৰত নগাঁও আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। অধিবক্তা আবুল হুছেইন খণ্ডকাৰে আমিনুল ইছলামৰ হৈ শনিবাৰে যুক্তি দৰ্শাইছিল। এটা ভাল আৰু অতিকৈ সুখৰ খবৰ হৈছে অসমত মুঠ 12গৰাকী কৰোনা ৰোগী ইতিমধ্যে আৰোগ্য হৈছে। জানকচোন সবিশেষ। মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ থকা মহম্মদ আছাদ আৰু মহম্মদ ৰিজৱান নামৰ দুগৰাকী COVID-19 ৰোগী আৰোগ্য হৈ উঠিছে। এইগৰাকী লোকৰ সৈতে মুঠ 11গৰাকী কৰোনা ৰোগীৰ অসমৰ কেইবাখনো হস্পিটেলৰ পৰা মুকলি কৰি দিয়া হৈছে। তেওঁলোকে আন মানুহৰ দৰেই থাকিব পাৰিব, কোনেও তেওঁলোকক অস্পৃশ্য কৰিব নালাগে। সঁচাকৈ আমাৰ মাজত এটা এনেকুৱা কিছুমান কথা ওলাইছে যেন কৰোনা ৰোগী এনেকুৱা দৃষ্টিৰে চাওঁ যেন ভয় নহয়নে, কিন্তু যিসকল ভাল হৈ ইতিমধ্যে ঘৰ সোমাইছেহি তেওঁলোকক আপোনালোকে ভয় কৰি লাভ নাই। এটা হিন্দী ভিডিঅ'ত মই এজন ডক্টৰে কোৱা শুনিছিলোঁ, কৈছিলে যেন যিজন ৰোগীৰ ইতিমধ্যে কৰোনা পজিটিভ পোৱা গৈছে আৰু তেওঁ সুস্থ হৈছে, তেওঁৰ গাত আৰু কেতিয়াও কৰোনাৰ বোলে ৰোগ নালাগে এনেকৈ কোৱা হৈছে। গতিকে সেইজন ৰোগীৰ পৰা আপুনি ভয় কৰিবলগীয়াও কোনো কাৰণ নাথাকে, যিহেতু তেওঁক নিগেটিভ পোৱা যায়। AMCHৰ দ্বাৰা যিকেইগৰাকী ৰোগী ইতিমধ্যে আৰোগ্য হৈছে তেওঁলোকক 4বাৰকৈ পৰীক্ষা কৰি নিগেটিভ আচলতে একদম পুংখানুপুংখ পৰীক্ষাৰ পাছতে তেওঁলোকক ৰিলিজ দিয়া হয়। গতিকে তেওঁলোকৰ পৰা ভয় কৰিবলগীয়া আমি একো দৰকাৰ নাই। তেওঁলোক আন মানুহৰ দৰেই আমাৰ মাজত আমি যেনেকৈ আছোঁ তেনেকৈ থাকিব পাৰে, যিসকলৰ কৰোনা ৰোগী নহয়। সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে আটাইকেইগৰাকী লোক। যিহেতু 34গৰাকীলৈকে আমাৰ অসমত হৈছিল, তেওঁলোক প্ৰায় আৰোগ্য হৈছে। খুব দুৰ্ভাগ্যবশতহে আমাৰ এজনৰ মৃত্যু হৈছে। এতিয়া তেওঁলোকে নিজ গৃহতে 14 দিন আছুতীয়াকৈ ৰখা হ'ব যিকেইজন গৈছে। ইফালে শিলচৰতো শনিবাৰে এজন ৰোগীক ঘৰলৈ যাবলৈ দিয়া হ'ব। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই সকলোবোৰ কথা। দিনটোৰ এই গুৰুত্বপূৰ্ণ বাতৰিকেইটা জানি নিশ্চয় আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল লাইক কৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা দৈনিক গুৰুত্বপূৰ্ণ বাতৰিসমূহ আপোনালোকে পাই থাকে চেনেলটিতে। যদি শ্বেয়াৰৰ যোগ্য বুলি ভাবে শ্বেয়াৰ কৰিব, লাইক নকৰাকৈ নাযাব কিন্তু। পুনৰ লগ পাম, আজিলৈ আহোঁ।